পকাচপৰা গাঁৱৰ এইজন হালগিল্লা এখেতে আজি বহুত দুখ মনে বহি আছে। চাগে ঘৰখনৰ কথাই চিন্তা কৰি আছে। কেনেকৈ ল'ৰা ছোৱালী দুটাক উচ্চ শিক্ষা দিব পাৰি তাকে লৈ চিন্তা চাগে। কিমান আৰু কাম কৰিবি? এই IPL চিজনটোতে ধনী হ'ব লাগিব আৰু। এখেতৰ হেনো চিন্তা বেলেগ। আহক আহক পলম নকৰি এবাৰ এখেতৰ কাহিনীটোৱে চাওঁ। ফোন আছে। পিকে ফোন মাৰছি। হেল্ল', পিকে। তাকেই তই চিন্তা কৰি আছো, হাততো এটা পইচা নাই। লগম কবাৰ পৰা হলেও আনিম। ভাউতছি না নাই? হয় নেকি? ভাউত দেখিনি লগাই দিম আজি মই। দে 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 মই সাজু হৈ আছো। দে ৰাখ দে। কি কৰো? ঘৰতো আকৌ বেচবা লগা বাই বস্তু নাই। গতিকে চাইকেলখনে কিবা এটা কৰো। দে বাছা দে, তোকে আৰু বেছি থৈ আহো দে। হে বিশ্বকৰ্মা, তোক আৰু গতাব লাগাই গতি। যি নক কিজানি তোৰ আশীৰ্বাদত মই চাচিকেই ল'ব পাৰো IPL বাজি লগে। হাই মইনা, কি খবৰ তোমালোকৰ? ভালে আছ? মইনা হেৰি, মই IPL বাজি লগালে পইচা লাভ হ'ব না? তুই নাপায় সেনকে কবা। লাভ হ'ব বুলি কবা লাগে। চকলেট দি মই লাভ হলি ন আও বৰে আৰু পুৱাই পুৱাই বয়া আশীৰ্বাদটোহি পালো। লেতাজ বা ঘৰত আছে না নাই? লেতাজ কিয়াই মই ভাই বৰ সমস্যাত পৰিছো দেই। কি সমস্যা ভাই? কি জানা না? বচোন। হেৰি ঘৰত বেমাৰ। আৰাই নকবি দে আমাৰ তেওঁ। গতিকে কি জানা না, তই মোক যেনকে কি নহয় 700 টকা এটা দিয়ে যি। কি কাৰণত কি দিম তোক? সেনকে যদি দিবা নোৱাৰা এটা কাম কৰোঁ, মই চাইকেলখন হ'লেও বেচিম তোৰ তাত। আজিকালি চাইকেল কোনে কিনব? গাড়ী ল'ব। নহয় দে ভাই, তই মোক চাইকেলখন ৰাখ, তই মোক 700 নে 500 টকা এটা দি। অৱশ্যে বহিও কোৱা নাই, ওচৰত যাব লাগলি চাইকেলখনে লাগে। লাগে লেদা, কি জানা না, তই মোক 500 টকাটো দি চাইকেলখন ৰাখি থ। হ'ব দে, দিম দিয়া। এতিয়া ৰাখ, এতিয়া দিম মোক। দিয়া আজি। লো ঘৰ মোৰ দে এখানে আছিল যে। হ'ব দে দে ৰাখ। যাতে বৈ আছে নাপি। মই আনিম দে আৰু 7 দিনমান পিছত চাচিকেই নিম চাই থাকিব। ঘৰত আৰু চাইকেলখন চোৰে নিয়া বুলি ক'ব লাগিব। সেই বানা কৰিব লাগিব, নহ'লে তাতে শিক্ষা দিব আৰু। চাইকেলখন নাই তো, কিবা এটা হতি কৰছি। ৰিঘুনছি চাইকেলখন ক'ত? চাইকেল আছে, মেকানিক তাক দি আছো। এই চেইনডাল অলপ বৈ আছে আৰু সেইখনৰ বাদ দিয়া। চাৰচকীয়া আনিম, অলপ উন্নতিৰ কথা ভাবা। চাৰচকীয়া আহিবই কম দিনৰ ভিতৰতে। কিবা হয় ভাই, জাদেজাৰ ওপৰত ভৰসা আছে, তথাপিও মাৰব। এর অলপ বল চল আছে। মার 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 আউট যা। বিকে তোক ঘৰত বিচাৰি আহিলো, ইয়াতে বহি আছা নেকি? ঘৰৰ কথা নকবি, 30 যি জ্বালা। চলি পলিৰ জ্বালাটো আছেই। চলি পলি যে কান্ধ দিছে, খেলা চেলা চাবা নেদে। কেতিয়াবা দলমাত দিয়া যাব চলি তুলি। কেনে খেলা গেল যা, আজি উইকেট যাই আছে ৰাইচান্নাৰ। তোৰ পইচাটো লৈ থৈ দিছো মই। গণিবা ইমান নালগে আছে দে। লালি গম পাই এইগিলা। এটা গেলাই দেখো। গেল যা আজি। আজি জয় মাথা এটা আছে। কেনে মেচি
কেনে মাছি মানে ই বলাত ঠিক নহয় কোনি পেলু মেছি ইয়াক এ ঠিক নহওক দে ভাই জয় হওক দে আজি কেনে কৰা চাওচোন চাও বল দিছি ৱাইট মাল্লাকে তু ই এক কেপ্টেইন ৰাখাতকে হৰেণৰ পুতিয়ককে কেপ্টেইন ৰাখিব লাগছি ঠিকে কৈছে ভাই তই কোৱাৰ গিলা দুটো বুলি তাকৰাৰ লাগে জয় দে ভাই বহুত দিন মূৰত আজি এখন জয় হলো দে ভাই হাই হাই এক নম্বৰতকে চিচাঙত নিমিলি হলো কোন চিচাং চিচাং নাই তাৰ নাম কি আছিলে পাহৰিলো এই কিবা বেলেগ কৈছো কি নাজনো দে নাম বাদ নাম চাম বাদ দিয়ে মাৰিব লাগে জয় জয় ভাই জয় বাইৰান লৈছি ভাই মই এন্দুৰ হৈ পেলাই বৈ আছি এই খেন্দুৰ হৈ লগাব লাগছিল মজা দে আজি মজা হোৱাৰ গিলা এখনো চিন্তা কৰি লাভ নাই ইমান নেক্সট খেল লগাবি নেকি বেংগলোৰ আৰু কলকাতা আছে লগতে ভাও দিছি বেংগলোৰক 13,000 লগাম মই লগা আজি পইচাটো দিম দে মোৰ আছে দে হাৰলি কিন্তু পইচা লাগব ভাই পইচা আৰু কেনে দিম এবাৰ জয় হ'ম দে এবাৰ ই ভাল চলি আছে নহয় হোৱাৰ গিলা তই পইচা ৰেডি কৰিব পৰা হৈছে কলি থাক লাগি আছিল খেলা আৰু নাই আৰু সি গেল না চাওঁ মোবাইলটো নৰে দে আৰু ইমান নৰে আৰু এই কহিলি বোলা ক'ত থৈ গেল না ই থাকিলে কিবা এটা আশা আছিল ইটো আছিলে লৈচোন ল ৰ মই আহি আছো ৰ ক'ত যা তই পইচাটো দি যা পইচা দিম দে চিন্তা নকৰিবি পইচা লাগব ভাই মই নিজে লগা নাই বেলেগ তাত লগাই দিছো নাই কপালে বহে আজি ঘৰত যাই তিৰিৰ লগতে মাথা মাৰো এই আধাতে দিবে নৰা 15,000 টকাটো লৈ আহিম বন্ধনত পোৱা তিৰি কিবাকে মেনেজ কৰিব লাগব কালি আৰু সুতে মূলে এক জাকাত লৈ আহিব লাগব বেটাক দুখাম কালি হেৰি বন্ধনত পা 15,000 কি হ'ল ন 15,000 কি কৰে মোক লাগছিল সুতুত দিবে গেলো হয় ৰমেশ কত টকা পাই আছে সুতুত তাৰমানে কি জানা শতকৰা 10 টকাকে দিব তেতিয়াহ'লে ভালে হ'ব আনাচোন আনা আনো ৰ'ব ৰ'ব বেলেগটো এগলা IPL ৰ লতি গতি নকৰে নাই সেইগলা নাই সি খেলে যদি খেলা আমি সুধি পাবা লাগে যোৱা সোনকালে আনা ৰ'ব পইচা আনছো পইচা পাম না নাই এনেতো নাজে নাজে বহিয়া হেৰি চাচিকে লমে য কম দিনৰ ভিতৰতে ঘূৰিব যাব পাৰিবা লক্ষীমাই যাতে বান্ধিলুক আহে গেলি এও যি বস্তু দিব শিক্ষা চোৰাত জাল মে দিব গোটাই না আজি আনিমে আছা টচ হৈছি নে টচ হৈছি ল 15,000 টকা মুম্বাই বেটিং গণি লগাম আজি হেৰি মই আজি মুম্বাই ৰহি লগাম মুম্বাই কিন্তু ফাৰ্ষ্ট বেট আজি হিটমেন আছে আজি জয় হবই ৰোহিত আজি জয় হমে আৰম্ভ হ'ল আছি দুটা প্লেয়াৰ বয়া দাউৰি আছি ভাল লাগে ইয়াক মোচন আছে মজাটো জয় হওক 15,000 কিন্তু চাবি দেই ফাল্টু নকৰবি 15,000 মই দিছো গোটাই লগাইছে তো বেলেগ মাছি দেই এগিয়ে কালি এনে গেছি পইচা কেতিয়া ভাই ছয় যে ভাই বেলেগ মাল দে আজি কপাল ভাল ভাই খেলা গৰম হৈছে এটা বলি 6 ৰান লাগে নৰে পাম যাও এইগিলাখন বেটিং নৰে এইগিলা কাম নাই বলাৰ ভালতো নৰে নৰে আৰু পালি মোৰ মোবাইলটো ভাঙি দিলো নেকি মোৰ মোবাইল বুলি ভাবছিলো দেই হার গিলে মোৰ মোবাইলটো বুড়ো হতে পারলা হার গিলে তো মোৰ মোবাইল দিবি না নাই দিম মই পয়সা দি মোবাইল পয়সা দি
পইচা দি পইচা দি মোৰ একো নাই কাপোৰ যোৰা কেৰা তোৰ মোবাইল দি দে মোৰ মোবাইলো নাই মই সেইগিলা বুজি নাপাওঁ মোক পইচা লাগব মোৰ এইগিলা ধাৰৰ পইচা এইগিলা মোবাইলৰ পইচা লাগব কালি দিম দে তোৰ মেইন চুইচ হ'লেও কাটিম মই মোক পইচা লাগবি পইচা দিব মোক খানা নকৰিবি দৰকাৰ হ'লে কাপোৰ যোৰা তই ভিতৰত তাতো আহিছি তোক আজি দি আছো পইচা দিবি তই আজি ঘৰত যাই কি কম সৰ্বনাশ বেটা তই পইচা হ'ল কান্দা দিবি তই নহ'লে তোক সদায় লাংটা কৰিম মই বাপৰে এইখিনি কিবাকে নেপখাকে আহিলো ঘৰত বা এয়াও আৰু কি কওঁ কিবা এটা বান্ধত ল'ব লাগব আৰু Au, ¿qué es? কি আমকা খালি গাইছ দেখোন কে কি কবা হেউলা তোৰ লেট্ৰিনটো কেঁচা তাতে গাৰাৰ ভিতৰে সোমাই গৈছো সহায় দিয়া আনতে গোটা কাপোৰ পেলাই দিছো মই এতিয়া নতুন কাপোৰ দিয়া মই পিন্ধো কি আছে দিয়া হয় দিনো কে আহিব লাগে হয়ো মই অলপ গুণ পাইছো যা গা ধুইছো মই এটা চাৰটা না য বৌ বৌ অ হাৰগিলা ক'ত তাক মাতি আন কে তাক মই ফালি বিবাৰ আজি কে কি বললে খালি বাজি লগাইছিল বাজিৰ পইচাটো দিছে কিন্তু মোৰ মোবাইলটো ভাঙি থৈ আহিছি হা কি কৈছ কিমান লগাইছি 15,000 লগাইছি গেছি তাৰ সেইটো কিন্তু এই মোবাইলটো ভাঙি থৈ আহিছি এ কপাল মোৰ 15,000 তো ইয়াংকা নিলাক বান্ধানোর এক আজি শিক্ষা দিবা লাগবো মই এইগিলাখান নাটক নুশুনো মই এইগিলা মোক পইচা লাগব মোবাইলৰ এইগিলা নতুন মোবাইল আছিলে মোৰ মোক পইচা লাগব দেই নহ'লে তাক মই যাবা নাযাওঁ ফালিম তাক কেতিয়াবা মই ৰাস্তাত তোমাক দিম যা মই এইগিলা নাজানো মই কালিক লাগি ডেট দিছোঁ তাক ও ই বন্ধানো পইচা কিটানি এই টোপলা কৈছি এক আজি মই লাল ঘোৰা দেখে আছো কি আছে আটা বাঢ়ি আছো আৰু খবৰ চাই ও মই এফাল দি বুলি ভাবিছিলো এফাল দি বন্ধানো পইচাটো দিলা দিলো দিলা অ এ যোৰা কাটতে যাম বুলি ভাবছিলো বয়াকে মাত দিলা গাইছ যোৱা নেখেলবা মোৰ নিচিনা কাৰবাৰ হ'ব চব বিক্ৰী যাব মই আজিৰ পৰা নেখেলাও